আপুনি কেতিয়াবা শুনিছেনে এনে এটা ৰহস্যময় ঘটনাৰ কথা য'ত মানুহে নিজে নিজে কোনো কাৰণ নোহোৱাকৈ নাচিবলৈ আৰম্ভ কৰিছিল আৰু এই ঘটনা বহু চেষ্টা কৰিও বন্ধ কৰিব পৰা হোৱা নাছিল। হয়, এইটো কোনো কাল্পনিক কাহিনী বা ঘটনা নহয়। এইটো ইতিহাসৰ এক বাস্তৱ সত্য ঘটনা, যাৰ নাম দিয়া হৈছিল ডান্সিং প্লেগ অফ 1518। আজিৰ এই ভিডিঅ'ত আমি আপোনালোকক লৈ যাম 16শ শতিকাৰ ইউৰোপলৈ, য'ত এটা অদ্ভুত নাচৰ ৰোগে মানুহক মৃত্যুৰ পৰ্যায়লৈকে লৈ গৈছিল। 1518 চনৰ জুলাই মাহ, ইউৰোপৰ এখন চহৰ ষ্ট্ৰাছবাৰ্গ, এইখন আজিৰ ফ্ৰান্সত অৱস্থিত। এদিন এগৰাকী মহিলা ফ্ৰাউ টফিয়া হঠাতে ৰাজপথত ওলাই আহি নাচিবলৈ আৰম্ভ কৰিলে। প্ৰথমে মানুহে ভাবিলে হয়তো তেওঁ কিবা আনন্দত আছে, কিন্তু সময়ৰ পাছত দেখা গ'ল যে তেওঁ ঘণ্টাৰ পাছত ঘণ্টা নাচিয়ে আছে আৰু এই ঘটনা বন্ধ কৰিব পৰা হোৱা নাই। দিন পাৰ হ'ল, অথচ তেওঁ তেতিয়াও নাচিয়ে থাকিলে। এই ঘটনা যেন কোনো মহামাৰী বা ভাইৰাছৰ দৰে বিয়পি পৰিল। মাত্ৰ কিছুদিনৰ ভিতৰতে 30ৰ পৰা 40 জন মানুহ একেধৰণে নাচিবলৈ আৰম্ভ কৰিলে আৰু এমাহৰ ভিতৰত ইয়াৰ সংখ্যা 400ৰো অধিক হ'ল। মানুহে দিনে ৰাতিয়ে খোৱা লোৱাৰ অবিহনে, বিশ্ৰামৰ অবিহনে নাচিয়ে থাকিল। ফলত বহুতে ক্লান্তি, হৃদৰোগ তথা ষ্ট্ৰ'কৰ বাবে মৃত্যুবৰণ কৰিলে। এই ঘটনাই সকলোকে ভয় খুৱালে। চহৰৰ নেতা আৰু ডাক্তৰসকলে কি কৰিব বা ইয়াৰ কাৰণ কি একো বুজি নাপালে আৰু চৰকাৰে এটা অদ্ভুত সিদ্ধান্ত ল'লে যে যদি মানুহে নাচিব বিচাৰে তেন্তে তেওঁলোকক নাচিবলৈ দিয়া হওক। তেওঁলোকৰ নাচৰ বাবে মঞ্চ সজা হ'ল, সংগীত শিল্পীক নিযুক্ত কৰা হ'ল, আনকি পেছাদাৰী নৃত্যশিল্পীকো আমন্ত্ৰণ জনোৱা হ'ল। কিন্তু এই সিদ্ধান্তই সমস্যাটো আৰু অধিক জটিল কৰি তুলিলে। লগতে মানুহে আৰু অধিক নাচিবলৈ ধৰাত আৰু লোক এই নৃত্যৰ বেমাৰত আক্ৰান্ত হ'ল। এই ঘটনাৰ কাৰণ আজিও নিশ্চিত নহয় যদিও কিছুমান ইতিহাসবিদে ইয়াৰ কিছুমান তত্ত্ব আগবঢ়াইছে। প্ৰথমতে, ইৰগট পয়জনিং। গৱেষকসকলে ক'ব খোজে যে গাখীৰ আৰু ৰুটিৰ ভিতৰত এটা ফাংগাছ পোৱা যায় যাৰ নাম হৈছে ইৰগট, যিয়ে মানুহক বিভ্ৰান্ত আৰু অস্বাভাৱিক আচৰণ কৰিবলৈ বাধ্য কৰে। দ্বিতীয় কাৰণ হৈছে মাছ হাইষ্টেৰিয়া, অৰ্থাৎ সামূহিক মানসিক চাপ। সেই সময়ছোৱাত মানুহৰ আৰ্থিক অৱস্থা খুব দয়নীয় আছিল তথা যুদ্ধ আৰু ৰোগৰ মাজেৰে ছাৰ্ভাইভ কৰিব লগা হোৱাৰ বাবে এনে আচৰণ কৰা বুলি বহুতে ধাৰণা কৰে আৰু এনেধৰণৰ মানসিক চাপৰ বাবে মানুহে একেলগে হিষ্টেৰিয়াৰ চিকাৰ হয় বুলি ক'ব খোজে। তৃতীয়তে, ধৰ্মীয় বিশ্বাস। কিছু লোকে বিশ্বাস কৰিছিল এইটো ছেইণ্ট ভাইটাছ নামৰ এটা শত্ৰুক দিয়া শাস্তি আৰু তেওঁলোকে ভাবিছিল যে নাচি থাকিলেহে এই অভিশাপৰ পৰা মুক্তি পাব। শেষত চৰকাৰে বুজি পালে যে তেওঁলোকৰ আগৰ সিদ্ধান্ত ভুল আছিল। তেওঁলোকে সংগীত বন্ধ কৰিলে আৰু আক্ৰান্ত মানুহক চিকিৎসা কৰিলে তথা প্ৰাৰ্থনা কৰিলে আৰু এক ধৰ্মীয় স্থানলৈ তেওঁলোকক লৈ যোৱা হ'ল আৰু লাহে লাহে এই নাচৰ মহামাৰী বন্ধ হ'ল। আজিৰ দিনত এই ঘটনাক চিকিৎসা আৰু মনোবিজ্ঞানৰ দৃষ্টিভংগীৰে চোৱা হয়। বহু বিশেষজ্ঞই কয় যে এই ঘটনা আছিল এক ধৰণৰ মাছ চাইক'জেনিক ইলনেছ, অৰ্থাৎ মানসিক চাপৰ ফলত কেতিয়াবা শৰীৰে এক অদ্ভুত আচৰণ কৰে। ডান্সিং প্লেগ হৈছে ইতিহাসৰ এক অন্যতম ৰহস্যময় ঘটনা। ই দেখুৱায় যে
মানুহৰ মন আৰু শৰীৰে কেতিয়াবা কিমান অদ্ভুতভাৱে আচৰণ কৰিব পাৰে। আজিও এই ঘটনাৰ সম্পূৰ্ণ ব্যাখ্যা নাই আৰু সেয়াই এই ঘটনাক আৰু অধিক ৰহস্যময় কৰি তোলে।